নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল, আপোনালোক সকলোকে মোৰ দাস টেকনিকেল চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তাৰ লগতে দীপাৱলীৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ছাৰ বাইদেউসকল, আজি ভিডিঅ'টো আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে তেওঁলোকৰ মাননি বৃদ্ধি নোহোৱা ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে বৰপেটা জিলাত এক সাধাৰণ সভা অনুষ্ঠিত কৰা হয় আৰু এই সাধাৰণ সভাত আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ তেওঁলোকৰ মাননি বৃদ্ধি নোহোৱাত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল আৱেগিক হৈ পৰিছে আৰু তেওঁলোকৰ এই দুখৰ কথাবোৰ বা তেওঁলোকৰ এই আৱেগখিনি তেওঁলোকে গীতৰ মাধ্যমে প্ৰকাশ কৰিছে। তেন্তে বলক আমি তেওঁলোকৰ এই গীতটো আমি সকলোৱে শুনি লওঁ। কিন্তু ছাৰ বাইদেউসকল, আপোনালোকে যদি ইউটিউব চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো ইউটিউব চেনেলত সদায় চৰকাৰী কৰ্মচাৰীসকলৰ খবৰসমূহ নিউজত দিবলৈ যত্ন কৰা হৈছে। তেন্তে বলক আমি গীতটো আমি সকলোৱে শুনি লওঁ।